হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰাধা ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধাৰ খুৰাক ঋষিহঁতৰ ঘৰলৈ আহিছিল আৰু ন ছোৱালী বুলি বাহিৰৰ পৰা চিঞৰি মাতি আছিল আৰু সেই সময়তে ঋষি ওলাই আহিছিল আৰু ঋষিয়ে ৰাধাৰ খুৰাকক এতিয়াই ইয়াৰ পৰা ওলাই যাবলৈ কৈছিল। কিন্তু তেতিয়া ৰাধাৰ খুৰাকে মই নৰচলীৰ আগত সকলোবিলাক সঁচা কথা কৈ দিম বুলি কৈছিল আৰু সেইবাবে ঋষিয়ে ৰাধাৰ খুৰাকক পইচা 500 টকা দি পঠাই দিছিল। আৰু আনফালে দেখিবলৈ পাইছিলে MPW আৰু ৰাধাৰ মাজত বন্ধুত্বটো গঢ় লৈ উঠিছিল আৰু MPW জনে ৰাধাক কবিতা গাই শুনোৱাইছিল আৰু ৰাধায়েও শুনি বহুত ভাল পাইছিল। আৰু ইফালে ঋষিয়ে নকুলক ৰাধাৰ খুৰাকে যে মোক এতিয়াও ব্লেকমেইল কৰি আছে সেই কথাটো কৈছিল আৰু কিবা এটা ব্যৱস্থা কৰিবলৈ কৈছিল। আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিল ঋষি আৰু গৌৰীয়ে ঋষিৰ ককায়েকক জেলত লক কৰিবলৈ কৈছিল আৰু জেলত ঋষিৰ ককায়েকে ঋষিক গৌৰীক ডিভৰ্চ দিবৰ বাবে কৈছিল আৰু সেইবাবে গৌৰীয়ে তুমি মোক সঁচাকৈয়ে ডিভৰ্চ দিবা নেকি বুলি সুধিছিল। এতিয়া বাৰু আজিৰ খণ্ডটিত ঋষিয়ে বাৰু গৌৰীক কি উত্তৰ দিব? সঁচাকৈয়ে বাৰু গৌৰীক ডিভৰ্চ দিয়াৰ কথা চিন্তা কৰিব নেকি? আৰু এই কথাবিলাক বাৰু গৌৰীৰ ককায়েকে গম পালে কি হ'ব? এই সকলোবিলাক আপোনালোকে গম পাব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। গতিকে আপোনালোকেও যদি ৰাধা ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈ এনেকৈ প্ৰম'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।